মই গৈ আছো কিন্তু কিয় গৈছো আপোনালোকক গুৱাহাটী গৈ পাইহে কম গতিকে মই ভাবিছো মই যেতিয়া গুৱাহাটীলৈ যাওঁৱে গতিকে আপোনালোককো লগত লৈয়ে যাওঁ বলকচোন গুৱাহাটীলৈ যাওঁ ডাঠ কুঁৱলীৰ মাজে মাজে মই গৈ আছো গুৱাহাটীলৈ এতিয়া গড়চুক হৈ পামহি দি মই গৈ আছো দীপৰ বিললৈ আপোনালোকে ইতিমধ্যে গম পাইছিল যে মই কলিয়াবৰৰ পৰা টুৰিষ্ট গাইড হিচাপে কাম কৰি আছিলোঁ আৰু মই মোৰ ব্লগৰ জৰিয়তে কলিয়াবৰৰ বিভিন্ন স্থানসমূহৰ লগত আপোনালোকক পৰিচয় কৰাই দিছিলোঁ আৰু আপোনালোকৰ এই আশীৰ্বাদৰ কৃপাত আজি মই এই অনুষ্ঠানটো এটা বিশেষ অনুষ্ঠানত আহিবলৈ সুযোগ পাইছোঁ সবিশেষ মই আপোনালোকক অলপ পিছত জনাম চাই থাকিবচোন মোৰ ব্লগটো দেই এয়া চাওক দীপৰ বিলত আয়োজিত পৰ্যটনৰ এক বিশেষ অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ্যটনৰ সৈতে জড়িত ব্যক্তিসকল আহিছে ময়ো তাৰে অংশ হিচাপে এই অনুষ্ঠানত উপস্থিত আছো এতিয়া মঞ্চত মুখ্যমন্ত্ৰী মহোদয়ে ভাষণ প্ৰদান কৰি আছে লগত উপস্থিত আছে অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা সাংসদ কুইনুজা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পৰ্যটনৰ লগত জড়িত বিশেষ ব্যক্তিসকল ইয়াৰ পিছতে মই আপোনালোকক ভাল খবৰটো দিম সংস্কৃতিৰ এই হাৰুৱা পথাৰ গতিকে এইখন অসমৰ বুকুত বহুত অপূৰ্ব দৃশ্য ইয়াত সুন্দৰ ৰূপত গঢ় লৈ উঠিছে গতিকে এইখন অসমক আমি বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় অসম হিচাপে গঢ় দিয়াৰ বাবে আমি সকলোৱে আধুনিক ধ্যান ধাৰণাৰে দৃঢ়তাৰে অগ্ৰসৰ হ'ব লাগিব অৱশেষত এই শুভ মুহূৰ্তটো আহিল মোক মাতিছে বঁটা ল'বলৈ অ' গড মুখ্যমন্ত্ৰী মহোদয়ে মোক পৰ্যটন সাৰথী বঁটা প্ৰদান কৰিছে কি দিছে খুলি চাওঁ আৰু আপোনালোককো দেখুৱাওঁ দেই চাই থাককচোন পেকেটটো খুলিছোঁ এয়া ছেমছাঙৰ এটা এণ্ড্ৰইড ফোন দিছে পৰ্যটনৰ বিভিন্ন সমলসমূহ প্ৰচাৰৰ বাবে এই ইলেক্ট্ৰনিক গেজেটটো আমাক পৰ্যটন সাৰথী বঁটা হিচাপে প্ৰদান কৰিছে আপোনালোকে গম পালে মই অসম পৰ্যটন সাৰথীৰ বঁটা লাভ কৰিলোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এইটো দেখিছে এটা মোবাইল লাভ কৰিলোঁ মই অত্যন্ত সুখী আজিৰ এই মুহূৰ্তখিনিত জীৱনৰ স্মৃতি হৈ ৰৈ যাব ধন্যবাদ দিছোঁ অসম চৰকাৰক ধন্যবাদ দিব লাগিব আমাৰ কলিয়াবৰ মহকুমাধিপতি বিতুপন নেওগ ছাৰৰ যি প্ৰচেষ্টা নেৰানেপেৰা প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ বাবে কলিয়াবৰখন আমাৰ পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিছিল ধন্যবাদ দিব লাগিব আমাৰ স্থানীয় বিধায়ক তথা আমাৰ অসম কেবিনেট মন্ত্ৰী আমাৰ কেশৱ মহন্ত ডাঙৰীয়া ছাৰক আৰু তেওঁলোকে প্ৰচেষ্টাৰ ফলত আমি নিবনুৱাসকলে সংস্থাপন পাইছোঁ তাৰোপৰি আজি এনেকৈ ইমান এখন ডাঙৰ মঞ্চত আহি উপহাৰ ল'ব পাৰিছোঁ বহুত ভাল লাগিছে মানে ইমানেই ভাল লাগিছে এতিয়া ক'ব নোৱাৰোঁ কি সদায় টিভিত দেখি থাকোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰক আৰু আজি সন্মুখৰ পৰা দেখিলোঁ অকণমান ভয় লাগি আছিল অলপ কনফিউজ হৈ আছিলোঁ কি বা হ'ব তেওঁ বা কেনেকুৱা ব্যৱহাৰ কৰিব কিন্তু মঞ্চত যেতিয়া মোৰ নামটো মাতিলে মই যেতিয়া গৈছিলোঁ তেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰে মোৰ নিজৰ নামটো কৈ পেলাই কৈছিল ডিম্পী আহা আৰু সেই মুহূৰ্তখিনি কিমান ভাল লাগিছিল মই বুজাই ক'ব নোৱাৰোঁ তেওঁ মোক কৈছিল কংগ্ৰেচুলেশ্যনছ ভাল কাম কৰি যোৱা আগুৱাই যোৱা ছাৰ বহুত বহুত ধন্যবাদ আপোনাৰ ব্যৱহাৰত আমি মুগ্ধ হৈছোঁ সঁচাকৈ আৰু থেংক ইউ আমি ঘৰলৈ উভতি গৈ আছিলোঁ আৰু এয়া চাওক এই গাড়ীখন বাটতে বেয়া হৈ আছে এতিয়া বাৰু মানুহে ঠেলি পেলাই আঁতৰাবলৈ চেষ্টা কৰিছে কিন্তু এতিয়া আমি ইয়াতে ৰৈ থাকিবলগীয়া হৈছে বহুত সময় চাওঁ আৰু কিমান দেৰি ৰৈ থাকিব লাগে তাৰপিছত ঘৰলৈ যাম চাওকচোন মানুহে সহায় কৰিছে কিন্তু দেই এইটো ক'ব লাগিব গুৱাহাটী মহানগৰীটো এনেকৈ সহায় কৰা মানুহ আছে আমি এতিয়া উভতি আহি আছোঁ আৰু ক্ষেত্ৰত থকা এই মনজাই ধাবাখনত আমি খাবলৈ সোমাইছোঁ আজি দিনটোৰ মোৰ বিশেষ দিনটোত আপোনালোকে মোৰ সুখৰ সহযোগী হৈ থকাৰ বাবে বহুত বহুত ধন্যবাদ আগলৈ মোৰ ব্লগবোৰ চাই আপোনালোকে মোক আশীৰ্বাদ দিব আৰু লগতে ভাল কামবোৰ কৰি যাবৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একদম নাপাহৰিব ডিম্পিজ ব্লগক বহুত বহুত মৰম দিব দেই ধন্যবাদ